এদিন মই সঁচাকৈ সলনি হৈ যাম। এদিন মই সঁচাকৈ সলনি হৈ যাম। ঠিক তোমাৰ দৰে পাহৰি যাম সকলো স্থিতি আৰু নকওঁ তুমি মোৰ কাষলৈ আহা, আৰু লিখিবলৈও নবহো তোমাক লৈ। সঁচাকে আমাৰ সম্পৰ্কটো আছিল ভালপোৱা নে আবেগ? ভালপোৱা নে আবেগ? সঁচাকৈ আজি সকলো শেষ। যেতিয়া তোমাক মই আননোন নাম্বাৰৰ পৰা SMS কৰোঁ, তুমি ৰিপ্লাই দিয়া বেলেগ কোনোবা ভাবি। আৰু যেতিয়া গম পোৱা মই SMS কৰিছোঁ, তেতিয়া তুমি মোৰ নাম্বাৰ ব্লক লিষ্টত সোমোৱাই দিয়া। কেলে মোক ইমান কষ্ট দিছা? কেলে মোক ইমান কষ্ট দিছা তুমি? মই আজিও বুজি নাই পোৱা। মোৰ কি দোষ আছিলে কোৱা? বুজি নাপালানে মই তোমাক কিমান ভাল পাওঁ? জানো তুমি কেতিয়াও বুজি নাপালা আৰু বুজিবলৈ চেষ্টা নকৰা। আৰু শুনা, তেতিয়াও মই কওঁ, মই তোমাক বহুত ভাল পাওঁ। ঠিক আছে, তোমাৰ লগত কটোৱা কিছুমান সুখৰ মুহূৰ্তক লৈ জীয়াই থাকিম মই তোমাৰ কিছুমান সুখৰ মুহূৰ্তক লৈ জীয়াই থাকিম। সুখত থাকা তুমি সুখী হোৱা, মই তাৰে কামনা কৰোঁ।